নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ হেল্পিং দীপাংকৰ ইউটিউব চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে আপুনি আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব। বহুতে হয়তো জানে আৰু বহুতে নাজানে। যিসকলে নাজানে তেওঁলোকে কেনেকৈ অতি সহজে ডাউনলোড কৰিব, এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আধাৰ কাৰ্ড ডাউনলোড কৰাৰ বাবে আপুনি যিকোনো এটা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব, UIDAI লিখি চাৰ্চ কৰিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। একেবাৰে ওপৰত দেখিছে UIDAI যিটোৰ ৱেবছাইট, তাত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। ইয়াত লেংগুৱেজটো চিলেক্ট কৰি ল'ব। লেংগুৱেজটো ক্লিক কৰাৰ পিছত অকণমান টাইম ৱেইট কৰিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। আপুনি স্ক্ৰল ডাউন কৰিব। তাৰ তলত অকণমান স্ক্ৰল ডাউন কৰি লিখিব গেট আধাৰ। তো ইয়াত 3 নম্বৰত দেখিছে ডাউনলোড আধাৰ লিখা আছে, তাত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। ইয়াত দেখিছে আধাৰ নাম্বাৰ, তাৰ তলত লিখা আছে এনৰলমেণ্ট ID নাম্বাৰ। যদি আপোনালোকৰ আগৰ পৰা আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে জানে তেনেহ'লে ইয়াত দেখিছে এণ্টাৰ আধাৰ নাম্বাৰ, তাত আধাৰ নাম্বাৰটো বহুৱাই তলত কেপচাৰটো ফিল কৰি চেণ্ড OTPত ক্লিক কৰি দিব। আৰু যদি আপুনি আধাৰ নাম্বাৰটো নাজানে, আপোনালোকে নতুনকৈ আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে, তো আপোনালোকে যেতিয়া আধাৰ চেণ্টাৰত গৈ আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছে তেতিয়া আপোনালোকক এখন স্লিপ দিছে। তো স্লিপখনত দেখিব এনৰলমেণ্ট ID নাম্বাৰ এটা লিখা আছে। তো সেইটোৰ বাবে আপোনালোকে কি কৰিব, এনৰলমেণ্ট ID নাম্বাৰত ক্লিক কৰি ইয়াত দেখিছে এণ্টাৰ 14 ডিজিট এনৰলমেণ্ট নাম্বাৰ, তলত আছে চিলেক্ট ডেট, চিলেক্ট টাইম। গোটেইখিনি আপোনাৰ সেই স্লিপখনত লিখা থাকিব। সেইমতে আপোনালোকে ইয়াত বহুৱাই তলত কেপচাৰটো ফিল কৰি চেণ্ড OTPত ক্লিক কৰি দিব। যিসকলৰ আধাৰ নাম্বাৰ অলৰেডি আছে আধাৰ কাৰ্ড নাম্বাৰটো বহুৱাই দিব। তাৰ তলত কেপচাৰটো ফিল কৰি চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰটোত এটা OTP যাব। ইয়াত এণ্টাৰ OTP লিখা আছে, ইয়াত OTPটো বহুৱাই দিব। OTPত বহুৱাই দিয়াৰ পিছত তলত দেখিছে ভেৰিফাই এণ্ড ডাউনলোড, তাত ক্লিক কৰি দিব। অকণমান টাইম ৱেইট কৰাৰ পিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। ইয়াত দেখিব লিখা আছে কংগ্ৰেচুলেশ্যন, ইউৰ আধাৰ কাৰ্ড হেজ বিন ছাকচেছফুলি ডাউনলোডেড। আধাৰ কাৰ্ডখন ডাউনলোড হৈ যোৱাৰ পিছত আধাৰ কাৰ্ডৰ যিটো PDF ডাউনলোড হ'ব, সেই PDFটোত এটা পাছৱাৰ্ড লাগি আহে। সেই পাছৱাৰ্ডটো কি হ'ব, আপোনাৰ নামৰ প্ৰথমৰ পৰা 4টা আখৰ আৰু ডেট অফ ইয়াৰটো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।